নমস্কাৰ ফ্ৰেণ্ডছ, মই অনামিকা পুনৰবাৰ নতুন এটা ব্লগৰ সৈতে মোৰ চেনেল বি ক্ৰিয়েটিভলৈ আপোনালোক সকলোকে ওয়েলকাম জনাইছোঁ। আজি হ'ল মহা অষ্টমী। আপোনালোক সকলোলৈকে শাৰদীয় দুৰ্গোৎসৱৰ বহুত শুভেচ্ছা থাকিল। আজি পূজা চাবলৈ যাম। মই এতিয়া ৰেডি হৈ গ'লোঁ, আপোনালোককো দেখাই থাকিম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। বলকচোন তেনেহ'লে আজিৰ ব্লগটো ষ্টাৰ্ট কৰি দিওঁ। আমি এতিয়া ভিৰৰ মাজে মাজে খোজকাঢ়ি গৈ আছোঁ। যথেষ্ট মানুহ হৈছে ইয়াতে। সেৱা কৰি আহিলোঁ আৰু এপিনে বনাই আছে গৰম গৰম জেলেপি। পূজাত যদি জেলেপি নাখাওঁ পূজা নালাগিবই। এতিয়া আহিছোঁ জেলেপি খাবলৈ। এইখন পূজাত খুব ধুনীয়াকৈ ক'ভিড প্ৰট'কল মানি এজনকৈ সেৱা ল'বলৈ দিছে আৰু ইয়াতে ভিৰটো অলপমান কম হয়। ভাল লাগিছে ইয়াতে আহি। আৰু এইফালে প্ৰসাদ বিলাই আছে, আমি খালোঁ। আমাৰ পূজা চোৱা হৈ গ'ল। এতিয়া আহিছোঁ খাবলৈ এখন ধাবাত। খানা আহি গ'ল, জলদি খাই লওঁ এতিয়া, বহুত ভোক লাগিছে। আমি লৈছিলোঁ চিকেন, এটা ডাল ফ্ৰাই, ফিছ কাৰী, মিক্স ভেজ আৰু ৰুটি লৈছিলোঁ, ৰুটি আৰু ভাত। ফ্ৰেণ্ডছ, ঘৰ আহি পালোঁ
আই হোপ আপোনালোকৰ আজিৰ এই ব্লগটো চাই ভাল লাগিলে যদি ভাল লাগিলে মোৰ ভিডিঅ'টোত লাইক এটা কৰি দিব এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থৈ যাব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকে পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহোঁ বাই বাই